মৰাণগাঁৱত আতংক এখন পথাৰত একেৰাহে উতলিছে পানী বৰপথাৰৰ মৰাণগাঁৱত আতংক এখন পথাৰত একেৰাহে উতলিছে পানী এই দৃশ্যলৈ মন কৰক কিদৰে উতলিছে পথাৰ পানী এই দৃশ্য সৰুপথাৰ টেঙাহলা হাইস্কুলৰ সমীপত মৰাণগাঁৱৰ নিবাসী মিলন সন্দিকৈ নামৰ এজন লোকৰ পথাৰত ঘটিছে এই ঘটনা আগতীয়াকৈ বৰষুণ দিয়াৰ বাবে পথাৰখনত মিলন সন্দিকৈ হাল বাই বোকা দিছিল কিন্তু পথাৰখনত বোকা দিয়াৰ আগৰে পৰাই এনেদৰে পানীৰ বুৰবুৰণি ওলাই আছিল আৰু প্ৰায় সপ্তাহ দিন ধৰি এনেদৰে পথাৰখনৰ কেইবাটাও অংশত পানী উতলিছে সেয়েহে স্থানীয় ৰাইজ চিন্তিত হৈ পৰিছে দুই এজন লোকে জনোৱা মতে তলৰ পৰা গেছ নিৰ্গত হোৱাৰ বাবে এনেদৰে পানীৰ বুৰবুৰণি ওলাইছে সঠিক পৰীক্ষা নিৰীক্ষা কৰিলেহে প্ৰকৃততে কিহৰ বাবে এনেকুৱা হৈছে জানিব পৰা যাব আজি এসপ্তাহতকৈ বেছি হ'ল কেনেধৰণে আছে মানে বুৰবুৰণিটো কাঢ়ি থাকে অলপ ডাঙৰো আছে তাৰপিছত একেলেঠাৰিয়ে দিনে ৰাতি এনেকৈ কৰি আছে